নমস্কাৰ, মই বিকাশ। ৱেলকাম টু মাই চেনেল দ্য মিচিং চেপ্টাৰ। আজি কথা পাতিম অসমত কৰিব পৰা ছাইড হাছল, যিটো 30,000 পৰা 50,000 ভিতৰত কৰিব পৰা যায়। প্ৰথমটো হৈছে ফাৰ্মিং, যেনে ধৰি লওক চিকেন ফাৰ্ম, গড ফাৰ্ম, পিগাৰী, গাহৰিৰ ফাৰ্ম আৰু ফিচাৰিজ, যিটো হৈছে মাছৰ। এইটো অতি সহজতে ষ্টাৰ্ট কৰিব পৰা যায় আৰু ইয়াৰ দ্বাৰা আপুনি মাহৰ শেষত এটা ভাল ইনকাম কৰিব পাৰে। 2 নম্বৰটো হৈছে নাৰ্চাৰী, আমি যিটো সহজতে দেখিবলৈ পাওঁ। আপুনি ফুলৰ পুলি ৰাখিব পাৰে, আপুনি ভাল ভাল জাতৰ ফলৰ পুলি ৰাখিব পাৰে আৰু আপুনি ভেলুৱেবল গছৰ পুলি ৰাখিব পাৰে, যেনে ধৰি লওক আগৰ গছ, আপোনাৰ চন্দনৰ পুলি, তেনেকুৱা, যাৰ দ্বাৰা আপুনি ভালদৰে উপকৃত হ'ব মাহৰ শেষত। 3 নম্বৰটো হৈছে শ্বপ বা দোকান ঘৰ। আপুনি এটা সৰু কৰ্ণাৰত দোকান ঘৰ এটা ষ্টাৰ্ট দিব পাৰে। গ্ৰচাৰী আইটেম, নিত্য ব্যৱহাৰ সামগ্ৰী, ফাৰ্মাচী আৰু আপোনাৰ ইলেক্ট্ৰনিক্সৰ বস্তু, সেইখিনি ৰাখি আপুনি এজন মানুহৰ দ্বাৰা চোৱা চিতা কৰিবলৈ ৰাখিলেও হয় আৰু আপুনি ভালদৰে বস্তুখিনি যোগান ধৰি এটা ভাল ইনকাম কৰিব পাৰে। 4 নম্বৰটো হৈছে পিকল মেকিং, আচাৰ তৈয়াৰ কৰা। আমি মানুহবিলাকে আচাৰ খাই খুব ভাল পাওঁ, যেনে ধৰি লওক আমি আমৰ আচাৰ, জলকীয়া আচাৰ, জলফাই আচাৰ আৰু মিক্স পিকল আপুনি বনাব পাৰে আৰু আপুনি এইবিলাকৰ সৰু সৰু পেকেজিং কৰি আপুনি ধুনীয়াকৈ 10 টকা 20 টকা পেকেজিঙত বেচিব পাৰে, যিটো অতি সহজতে 8-10 হাজাৰ টকাৰ ভিতৰত হৈ যায়। 5 নম্বৰটো হৈছে টি, যিটোৰ বাবে অসম অতি বিখ্যাত। চাহপাত, চাহৰ আপুনি দোকান দিব পাৰে, চাহটো আমি খাওঁৱেই। চাহৰ আপুনি সৰুকৈ বাগিচা বনাব পাৰে, ইয়াত অলপমান খৰচ বেছি হ'ব। আপুনি কেঁচা পাতটো আনি বিকিব পাৰে বা এইটো হাৰ্বেলি প্ৰডিউচ কৰিব পাৰে চাহ আৰু পেকেজিং কৰি ইয়াক আপুনি বিভিন্ন ঠাইলৈ ডিষ্ট্ৰিবিউট কৰিব পাৰে। 6 নম্বৰটো হৈছে স্পাইচেছ, মছলা। উত্তৰ পূৰ্বাঞ্চলখন মছলাৰ বাবে বহুত বিখ্যাত। আপুনি হালধিৰ গুড়া, জলকীয়াৰ গুড়া, জালুকৰ, জিৰা, এইখিনি সৰু সৰু পেকেটিং কৰিব পাৰে আৰু সৰু পেকেটবিলাকৰ চেল সোনকালে হয়। এইটো এটা উৎকৃষ্ট মানৰ ব্যৱসায়। আৰু 7 নম্বৰটো হৈছে ফাষ্ট ফুড ৰেষ্টুৰেণ্ট, যিটো আপুনি এখন কলেজৰ ওচৰত, স্কুলৰ ওচৰত দিব পাৰে। ধৰি লওক নুডলছ বনোৱা, ম'ম'জ বনোৱা, ফ্ৰাইড ৰাইচ বনোৱা আৰু আপোনাৰ চিকেন ফ্ৰাই কৰা, তেনেকুৱাবিলাক। আৰু ইয়াৰ ৰেচিপিবিলাক আপুনি অতি সহজতে ইউটিউবৰ পৰা চাব পাৰে আৰু ইয়াৰ কাৰণে লোকেশ্যনটো অলপ গুৰুত্বপূৰ্ণ, সেইটোৰ ওপৰত এটা ৰিচাৰ্চ কৰি ল'লেই হ'ল। আৰু আপোনাৰ 8 নম্বৰটো হৈছে মানি অন ইণ্টাৰেষ্ট। আপুনি আপোনাৰ ইনকাম চ'ৰ্চৰ পৰা এটা মানি ইণ্টাৰেষ্টত দিব পাৰে, যিটো আপোনাৰ চিনাকি মানুহ, নিজৰ মানুহ বা জনাশুনা মানুহ হ'লে ঘূৰাই পোৱাত একো প্ৰব্লেম নহয়। আৰু ইয়াৰ দ্বাৰা তেখেতসকলে তাৰ সেইটো ব্যৱসায়ত খটুৱাই উন্নতি কৰিব পাৰে আৰু তাৰে এটা আপোনাক ইণ্টাৰেষ্ট দিব পাৰে। তো এইখিনিয়ে আছিল আজিৰ ভিডিঅ'টিত। শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।